সকলোকে স্বাগতম জনাইছোঁ। আজি অশোকাষ্টমীৰ প্ৰথম দিন। আজি স্নান আছে, ৰাতিপুৱা 5টা বজাৰ পৰা স্নান চলি আছে আৰু ভক্তসকলে এতিয়াও স্নানলৈ গৈ আছে। বহুতে তাৰে পৰিৱেশটো আজি দেখুৱাই দিছোঁ অলপ। ভিৰ ভাৰ ৰাতিপুৱাৰ পৰা দেখিছে আপোনালোকে, কিমান মানুহ। নদীৰ পাৰত নদীৰ পাৰত এখন এক্সট্ৰা মেলা হৈ গৈছে। নদীৰ পাৰত দেখিছে অগণন মানুহ, কিমান মানুহ। চবেই গা ধুবলৈ আহিছে ৰাতিপুৱা 5টা বজাৰ পৰা। ৰাতিপুৱা 5টা বজাত অহা কথা আছিল, কিন্তু 5টা বজাত আহিব নোৱাৰিলোঁ বিশেষ কাৰণত। এতিয়া আহিছোঁ। এতিয়া মই ভাবিলোঁ কি স্নান কৰি সকলো শেষ হ'ল নেকি, নেপাম দেখিবলৈ বা মানুহৰ ভিৰ ভাৰ নেপাম নদী কিনাৰত। কিন্তু এতিয়া আহি দেখিছোঁ মানুহ বেছিয়ে হৈছে। গতিকে বলক অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ, একদম নদীৰ পাৰলৈ গৈ দেখুৱাই দিছোঁ বলক। মোৰ পিছফালে ভিৰ দেখিছে ওচৰৰ পৰা নদীৰ পাৰত। কিমান মানুহ কিমান মানুহ কিমান মানুহ, মানে তামাম আৰু অগণন মানুহে ভৰি পৰিছে। আজি স্নান কৰিলে বোলে মৃতকৰ আত্মাই শান্তি পায়। কথাটো কিমান দূৰ সত্য কি কথা ইমান নাজানো, জাষ্ট শুনা কথাই কৈছোঁ মই। আৰু আজি মৃতকৰ সদগতিৰ বাবে, মানে আত্মাৰ শান্তিৰ বাবে যিটো স্নান কৰা হয় তাকে কৰিছে। আৰু কিছুৱে বামুণক লগোৱাই অস্থিদান কৰাই, মানে নিয়ম নীতি কিছুমান কৰি সেইখিনি কৰিলে। সেইখিনি সম্ভৱ কালি কৰিলে নে আজি কৰিলে, মই ইমান আহি পাইছোঁ ইমানখিনি এতিয়ালৈকে জনা নাই। আৰু স্নান কৰি আহি দৈ চিৰা খোৱা এটা নিয়ম আছে ইয়াত। আৰু শুনামতে আৰু জানিব পৰা মতে যিসকলৰ মা দেউতাক এতিয়াও আছে তেওঁলোকে স্নান কৰিব নাপায় বা নকৰিলেও হয় বুলি কয়। আৰু যিসকলৰ মা দেউতা নাই তেওঁলোকে স্নান কৰিব লাগে আজি আত্মাৰ চিৰ শান্তিৰ বাবে। এতিয়া স্নান কৰা পৰিৱেশটো অকণমান সুন্দৰভাৱে দেখুৱাই দিছোঁ। এটা সীমা বান্ধি দিয়া হৈছে, তাৰ ভিতৰতে স্নান কৰিবলৈ দিছে। আৰু SDR বাহিনী ঘূৰি আছে চাইডে চাইডে, যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, কোনো আগলৈ নাযায়। এয়া পূজা চলি আছে অস্থিদানৰ, ঠিকে আজিয়ে কৰি আছে অস্থি বিসৰ্জন। অস্থি দান নহয়, একচুৱেলি অস্থি বিসৰ্জন। যি অস্থি বিসৰ্জনৰ পৰম্পৰা চলি আছে, তাৰপাছত স্নান কৰিছে। এয়া
আজিৰ পৰিৱেশটো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। দেখিছে আপোনালোকে অস্থি বিসৰ্জন দিবলৈ অহা মানুহৰ সংখ্যা, যিসকল পিতৃ মাতৃ ঢুকাইছে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে আজি অস্থি দান কৰিছে, অস্থি বিসৰ্জন কৰিছে ব্ৰহ্মপুত্ৰৰ কিনাৰত। এয়া অগণন মানুহ, অগণন মানে
का 70 रुपया मारुति कार चलेगा 3 मोटरसाइकिल सर जल्दी करो टिकट वाली जल्दी से टिकट ले जाओ मारुति আপোনালোকে স্নান পৰ্বটো চালে অস্থি বিসৰ্জনৰ কাৰ্যখিনি কাৰণ আজি অশোকাষ্টমীৰ প্ৰথম দিন আৰু আজি আছিলে অস্থি বিসৰ্জন আৰু স্নান পৰ্ব গতিকে স্নান পৰ্ব কৰি স্নান কৰি দৈ চিৰা মুড়ি এইবিলাক খোৱা নিয়ম এটা আছিলে সেইখিনি বৰ্তমান চলি আছে আৰু আজি প্ৰথম দিন সেয়ে সকলোকে কৈছোঁ মেলাখনলৈ আহক আৰু উপভোগ কৰক বহুত ভাল লাগিব বহুত ডাঙৰ মেলা আৰু আজি এই প্ৰথম দিনৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ গতিকে চাই থাকিব বিন্দাছ অপু ব্লগ আৰু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আকৌ আহিম নেক্সট ভিডিঅ'ত ভাল ভিডিঅ'ত ধন্যবাদ